নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ ইডু নলেজ কেয়াৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। APSC অৰ্থাৎ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা আহিছে এটা ভাল খবৰ। 2022 চনৰ প্ৰথমটো এডভাৰটাইজমেন্ট APSC ফালৰ পৰা ইতিমধ্যে প্ৰকাশ পাইছে আৰু মুঠ পদৰ সংখ্যা এপ্লাইৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব আৰু বয়স সকলোখিনি এইটো ভিডিঅ'তে আপোনালোকক অতি কম সময়ৰ ভিতৰতে জনাই দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এইখনে হৈছে APSC ফালৰ পৰা প্ৰকাশ পোৱা অফিচিয়েল এডভাৰটাইজমেন্ট আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগ। এই এডভাৰটাইজমেন্টখনৰ লিংক ডেসক্ৰিপশ্যনত দি থোৱা হৈছে, আপোনালোকে ডেসক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু খালী হোৱা পদটোৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু মুঠ পদৰ সংখ্যা হৈছে 13টা। মুঠ পদৰ 5টা ওপেন কেটেগৰীৰ বাবে, OBC MOBCৰ বাবে 3টা সংৰক্ষিত থাকিব, SCৰ বাবে 1টা থাকিব, STPৰ বাবে 4টা সংৰক্ষিত থাকিব, STHৰ বাবে 1টা সংৰক্ষিত থাকিব আৰু EWSৰ বাবে 3টা সংৰক্ষিত থাকিব। স্কেল অফ পে দিয়া আছে, পে স্কেল হ'ব 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে হ'ব 8,700 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে, কেণ্ডিডেটজন যিকোনো ষ্ট্ৰীম আৰ্টছ, ছায়েন্স, কমাৰ্চত গ্ৰেজুৱেট বা বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু কেণ্ডিডেটজনৰ যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব। লগতে বেছিক কম্পিউটাৰ নলেজ, MS অফিচ বা ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, SS বা ইণ্টাৰনেটৰ জ্ঞান থাকিব লাগিব। আৰু এই দুইখন ডকুমেণ্ট এপ্লাই কৰোঁতে কেণ্ডিডেটজনে আপলোড কৰিব লাগিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া, যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ বসবাসৰ প্ৰমাণপত্ৰ হিচাপে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ভোটাৰ ID আৰু PRC থকাটো বাধ্যতামূলক। ইয়াৰ পিছত বয়স দিয়া আছে, কেণ্ডিডেটজনৰ বয়স 1-1-2022 লৈকে 21ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। কিন্তু SC ST কেণ্ডিডেটৰ বাবে 5 বছৰ বয়সৰ ৰেহাই থাকিব, OBC MOBCৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ ৰেহাই থাকিব। আৰু কেণ্ডিডেটসকলে বয়সৰ প্ৰমাণপত্ৰ হিচাপে মেট্ৰিকুলেশ্যন বা HSLCৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট দিব পাৰিব। আৰু এই সকলোখিনি পদৰ বাবে অনলাইন এপ্লাই আৰম্ভ হৈছে 3-1-2022 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 31-1-2022। এপ্লিকেশ্যন ফিজ, কেণ্ডিডেটসকলে এপ্লাই কৰাৰ পিছত জেনেৰেল বা EWS, SC ST OBC MOBC BPL আৰু PWD সকলোৱে 35.40 টকাকৈ ফিজ পে' কৰিব লাগিব। এতিয়া এপ্লাইৰ বাবে কি কি ডকুমেণ্ট লাগিব? এপ্লাইৰ বাবে প্ৰথম লাগিব মেট্ৰিকুলেশ্যন বা 10th বা HSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট। দ্বিতীয়তে HSLCৰ পৰা আৰম্ভ কৰি সকলো এক্সামৰে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। ইয়াৰ পিছত ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, BPL চাৰ্টিফিকেট বা EWS চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু লগতে ফিজিকেলি হেণ্ডিকেপ্ট কেণ্ডিডেটসকলৰ বাবে ফিজিকেলি হেণ্ডিকেপ্ট চাৰ্টিফিকেট লাগিব। চ' বন্ধু বান্ধৱীসকল, এইখিনি আছিল মেইন ইনফৰমেশ্যনখিনি। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমতে পাই থাকিব।